guys, welcome to my Assam Kitchen YouTube channel. আহকচোন দেখুৱাও চেপা কেনেদৰে বনালো আজি মই চেপা বহুত ধৰণে বনাব পাৰি মই আজি এনেদৰে বনালো প্ৰথমতে মই তিনিটা নহৰু লৈছো দুটা আৰু হাফ নহৰু লৈছো আধা বটা কৰি লৈছো মই তাৰ পিছত জলকীয়া লৈছো জলকীয়া কিটা ফালি দিম তেল দিলু কেৰাহীত তেলটো গৰম হোৱাৰ পিছত ইয়াত নিমখ নহৰু দিলু নিমখ আগতে দিছো তেলতে দিছো জলকীয়া দিছো ইয়াত পিয়াজ দিব নালাগে পিয়াজ দি বনাব পাৰি এটো মই অকল নহৰু দি বনাম জলকীয়াৰ গুড়ি দিলু এয়া জিৰা গুড়ি আধা চামুচ এয়া হালধিৰ গুড়ি দিলু আধা চামুচ এতিয়া মাছ দুটা মই ঢালি দিলু মাছ নহয় চেপা দুটা মই ঢালি দিলু ভালদৰে লৰাব লাগিব এতিয়া মই পানী ঢালি দিলু অকমান পানী ঢালি দিলু এয়া চাও আপুনি মাছ মাংসৰ কথা পাহৰি যাব এবাৰ খাই চাব একবাৰ চেপাখিনি যাতে ভালদৰে সিজে তাৰ কাৰণে মই 1 কাপ পানী ঢালি দিছো ইয়াত এতিয়া ঢাকনিৰে ঢাকি দিম হৈ গৈছে প্ৰায় এতিয়া আৰু অকমান শুকাব লাগিব এয়া চাওক এয়া চেপা হৈ গৈছে এতিয়া চেপা এতিয়া মই ভাতৰ লগত গৰমে গৰমে পৰিবেশন কৰিম থ্যাংক ইউ ফ্ৰেন্ডস